হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এটা ইনফৰমেশ্যন দিব আহিছোঁ যে 27 ফেব্ৰুৱাৰীত ইণ্ডিগোই গ্ৰাউণ্ড ষ্টাফৰ কাৰণে হায়াৰ কৰিছে কাষ্টমাৰ ছাৰ্ভিচ ৰেম্প এণ্ড ছিকিউৰিটিৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। ইয়াৰ ডিটেইলছখিনি মই কৈ দিছোঁ। মই ক'লোঁ যে 27 ফেব্ৰুৱাৰীত ইণ্ডিগোৰ এক্সাম আছে, ইণ্ডিগোৰ ইণ্টাৰভিউ আছে। গতিকে যদি যাব বিচাৰে তাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 27 ফেব্ৰুৱাৰীত আপুনি 9টা বজাত পাব লাগিব। তাতে যাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিটো ইণ্টাৰভিউ যিটো প্লেচ আছে, প্লেচটো হৈছে মেফ্লাৱাৰ হোটেল MLN ৰোড পাণবজাৰ। আকৌ এবাৰ কৈছোঁ, মেফ্লাৱাৰ হোটেল MLN ৰোড পাণবজাৰ। আপুনি সেইদিনা 9টা বজাতে উপস্থিত হ'ব লাগিব মেফ্লাৱাৰ হোটেলত। তাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। 9টা বজাত পালে 9টা বজাৰ পৰা 10টা বজালৈকে সময় আছে। ৰেজিষ্ট্ৰেশ্যনৰ পিছত 10টা বজাৰ পৰা ইণ্টাৰভিউ টাইম আছে। ইয়াতে আছে কাষ্টমাৰ ছাৰ্ভিচ ৰেম্প এণ্ড ছিকিউৰিটি। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে কাষ্টমাৰ ছাৰ্ভিচত যোনে এপ্লাই কৰিব খোজে সিহঁতৰ গ্ৰেজুৱেশ্যন লাগিব। আৰু ৰেম্প ছিকিউৰিটিৰ ৰেম্পৰ কাৰণে HS হ'লে হ'ব। HS চায়েন্স দিছে ক্ৰাইটেৰিয়াটো। ছিকিউৰিটিৰ বাবে HS প্লাছ আৰু NCC যদি চাৰ্টিফিকেট আছে, NCC চাৰ্টিফিকেট হ'লে ছিকিউৰিটিত এপ্লাই কৰিব পাৰিব। আকৌ এবাৰ কৈছোঁ, ৰেম্পত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে HS পাছ হ'লেই হ'ব। HS চায়েন্স লাগিব। কাষ্টমাৰ ছাৰ্ভিচত এপ্লাই কৰিব লাগিলে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। ছিকিউৰিটিৰ বাবে লাগিব HS প্লাছ NCCৰ পৰা পোৱা চাৰ্টিফিকেট। এইখিনি ক্ৰাইটেৰিয়া দিছে। এইটো সকলো ফ্ৰেছাৰবিলাকেও দিব পাৰে, এক্সপিৰিয়েঞ্চ থকাবিলাকেও দিব পাৰে। এজ লিমিটটো দিয়া আছে 18 পৰা 27 বছৰলৈকে। 18 বছৰ কম হ'ব নালাগিব আৰু 27 বছৰৰ বেছি হ'ব নালাগিব, এজটো দিয়া আছে। আৰু ইণ্টাৰভিউৰ দিনাখনে আপোনাৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ আহিব লাগিব। ৰেজিউমে লৈ আহিব লাগিব। ৰেজিউমে তাতে ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি গ'লেই গম পাই যাব। তাতে ড্ৰেছ ফৰ্মেল ড্ৰেছ পৰিধান কৰিব লাগিব। আৰু এটা বিশেষ কথা দিছে, ন' টেটুছ এলাউড। কোনো কিবা যদি বডি মাৰ্ক আছে লাইক টেটু থাকিলে একচেপ্ট কৰা নহ'ব। আৰু ৰিকুৱাৰ্ড স্কিল হৈছে গুড কমিউনিকেশ্যন স্কিল, ইংলিছ, হিন্দী এণ্ড প্লেজিং পাৰ্চনেলিটি, গুড পাৰ্চনেল হাইজিন এণ্ড গ্ৰুমিং, এইখিনি থাকিব লাগিব। গতিকে কোনো প্ৰব্লেম নাই, আপুনিও পাৰিব। আপুনি আপোনাৰ কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ক, আপোনাৰ পাৰ্চনেলিটিৰ ওপৰত গুৰুত্ব দিয়ক, অলপ গ্ৰুমিঙৰ ওপৰত অলপ গুৰুত্ব দিয়ক, নিশ্চয় পাই যাব। ধন্যবাদ।